বোলে পাপা বোলে ভাত উলিয়াই দিয়ে নেকি তাৰপিছত মই বোলো ভাত উলিয়াই দিব নালাগে মই গা ধুব লাগিব নহয় বুলি ক'লোঁ বোৱাৰীজনী ক'লে তেতিয়াহ'লে ঠিক আছে গা ধুই লওঁ গা ধুলোঁ মই গা ধোৱাৰ পিছতে মই ক'লোঁ তেতিয়াহ'লে উলিয়াই দিয়া বুলি ক'লোঁ খানাটো উলিয়াই দিয়া বুলি ক'লোঁ বোৱাৰীজনী খানাটো মোক উলিয়াই দিলে উলিয়াই দিয়াৰ পিছতে কি বুলি কয় মই আৰু খাবলৈ ল'লোঁ পিছতে গম পাইছোঁ যে কি সেই মোৰ ঘৰত যে যিজনী ছোৱালী আহি আছিলে মানে মোৰ ল'ৰাটোৰ খোলাই ছোৱালীজনী তাৰ লগত মানে বায়েকে সন্দেহ ভাবে মোৰ ল'ৰাটোক সন্দেহ ভবাৰ কাৰণে এহেঁতি মোক ভাতটো দি পেলাই ওলাই গুচি গৈ যোৱাৰ পিছতে মোৰ ল'ৰাটোৰ বোৱাৰীজনী গৈ প্ৰথমে জঁপিয়াই দিলে পুখুৰীত মোৰ ল'ৰাটোৱে সাঁতুৰিব নাজানা দুখতে ইও মানে তাক বচাবৰ কাৰণে নিজৰ মানুহজনীক বচাবৰ কাৰণে জঁপিয়াব লাগিব গতিকে ইও জঁপিয়াই দিয়ে তাক বচাবৰ কাৰণে ইফালে সাঁতুৰিব নাজানি তাৰপিছত দুয়োটাই ডেড বডি থাকিলে তাৰপিছত ডেড বডি নোহোৱাৰ আগতেই জঁপিয়াই দিয়াৰ লগে লগে মোক কৈছে যে সেই মোৰ ঘৰত ল'ৰা এটা আছে সৰু ল'ৰা এটা থাকে মানে সি আহি কৈছে বোলে সেই নহয় দুদৌ বোলে ল'ৰা আৰু হেৰি মামা আৰু মামী বোলে তাত জঁপিয়াই দিলে নহয় বুলি কৈছে তে মোৰ কোনে এই বোলে সিহঁতি দুটাই তাত জঁপিয়াই দিলে চেনেল খুলি পেলাই বোলে বোলো কেলে নাজানো নহয় বুলি কৈছে তেতিয়া মই ভাত গৰাও নাখালোঁ তেতিয়া মই ডাইৰেক্ট ল'ৰা মাৰি গৈছোঁ দেখিছোঁ চেনেলকেইটা আছে মানে মানুহ নাই তাৰপিছত গোটেই গাঁৱৰ মানুহ মই ল'ৰাটোৰ নাম কমল দাস বোৱাৰীজনীৰ নাম পৰবী দাস চৌৰভী দাস